পুৰুষবোৰ আৱেগবিহীন নেকি? নাৰী পুৰুষ এটা মুদ্ৰাৰ দুটা পিঠি। সেয়েহে আমাৰ দেশে দিছে সমতা ৰীতি। পিছে সঁচাকৈ সমতা ৰক্ষা হৈছেনে আজি? নিৰ্যাতিতা নাৰীৰ বাবে আছে আইনী দুৱাৰ খোলা, যাৰ জৰিয়তে পায় আইনী ন্যায় আৰু সুৰক্ষা। অত্যাচাৰী পুৰুষৰ বাবে আছে শাস্তিৰ বিধান আমাৰ দেশত। পিছে পুৰুষো জানো নহয় নিৰ্যাতনৰ বলি আজিৰ সমাজত? কিয় আজি আমাৰ দেশত বিবাহিতা নাৰীতকৈ বিবাহিত পুৰুষে লয় আত্মহত্যাৰ পন্থা বাছি? কিয় বিয়াৰ পিছত পুৰুষে নিজৰ পিতৃ মাতৃক বৃদ্ধাৱাসত থয় আজিকালি? চৰিত্ৰহীনা খামখেয়ালী নাৰীৰ অত্যাচাৰৰ বলি হৈও মুখবোধী বহুৰ পুৰুষ আজি। কিবা কলেই আদালতলৈ পৰিয়ালৰ সৈতে লৈ যাব টানি। পুৰুষবোৰ নহয় জানো কোনোবা নাৰীৰে ভাইটি পিতৃ? দুখত থকা এই পুৰুষবোৰৰ বাবে দূষিত নহয়নে মাতৃ ভগ্নী? আহিবনে সুদিন, বুজিবনে চৰকাৰ, বনাবনে কিবা আইনী ব্যৱস্থা? ভণ্ড নাৰীক শাস্তি বিহাৰ আৰু নিৰ্যাতিত পুৰুষক ন্যায় দিয়া।